তুমি নিজৰ লক্ষ্যত ফোকাস কৰিব শিকা। যদি আমি সফল মানুহক চাওঁ তেন্তে আমি দেখিম যে তেওঁলোকে সকলোৱে এনে সিদ্ধান্ত লয় বা এনে পদক্ষেপ লয় যিয়ে তেওঁলোকক নিজৰ লক্ষ্যৰ পথত থাকিবলৈ সহায় কৰে। যদি তুমি সঁচাকৈয়ে সফলতা লাভ কৰিব বিচৰা তেন্তে সেই সকলোবোৰ কথাৰ পৰা আঁতৰি থাকা যিবোৰে তোমাক বিচলিত কৰি আছে, তোমাক তোমাৰ পথৰ পৰা আঁতৰাই আনিছে। যদিহে তুমি লক্ষ্যত ফোকাস কৰি নাথাকা তেন্তে তুমি কেতিয়াও তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত কোনো অজুহাত দেখুৱাব নালাগে। বহু সময়ত আমি কিবা এটা কাম হাতত লওঁ কিন্তু মাজবাটত এৰি দি আন কোনো কাম হাতত লওঁ। এইটো একেবাৰেই হোৱা উচিত নহয়। যিকোনো কাম হাতত লওঁতে আকাংক্ষিত সফলতা লাভ নকৰালৈকে কাম কৰি থাকিব লাগিব। সফল নোহোৱালৈকে তোমাৰ মনোযোগ বিচৰণ কৰিবলৈ নিদিবা। লক্ষ্যস্থান পোৱাৰ পিছতহে উশাহ ল'বা। তুমি মনত সদায় পজিটিভ ভাৱনা ৰাখিব লাগিব। যদি তুমি ভাবা যে তুমি কেতিয়াও সফলতা লাভ কৰিব নোৱাৰা তেন্তে নিশ্চিত হোৱা যে তুমি কেতিয়াও সফল নহবা। পজিটিভ ব্যক্তি হোৱা, কাৰণ পজিটিভ চিন্তাই মানুহৰ মনত এনে বিশ্বাসৰ সৃষ্টি কৰে যে লক্ষ্যস্থানত উপনীত হোৱাৰ কোনোবা নহয় কোনোবা উপায় আহিয়েই যায়। যিটো পথ অসুবিধা আৰু কঠিনতাৰে ভৰা হ'ব পাৰে সেইটো এজন পজিটিভ ব্যক্তিয়ে নিজৰ পজিটিভ মনোভাৱেৰে সহজ কৰি তুলিব পাৰে আৰু শেষত তেওঁ সফলতা লাভ কৰে। আমাৰ মনত নেগেটিভ চিন্তাক স্থান দি আমি নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰো। আমি কেতিয়াও বিষয়বোৰত ফোকাস কৰিব নোৱাৰো। আমি মাথো দেখা পাওঁ যে এয়া অসম্ভৱ, এইটো সম্ভৱ নহয়। যদি তুমি ডাঙৰ সফলতা লাভ কৰিব বিচৰা তেন্তে নিজকে ইতিবাচক ৰাখা, ইতিবাচকতাৰ দিশে আগবঢ়া। তুমি তোমাৰ জীৱনত যি কৰিব বিচাৰা তাকে লাভ কৰিব পাৰা। মাত্ৰ পজিটিভ হোৱা, ধৈৰ্য ধৰিবা আৰু কঠোৰ পৰিশ্ৰম কৰি যাবা। তুমি সদায় সফলতাৰ বাবে যুঁজি থাকিব লাগিব। কোনেও তোমাক বাধা দিব নোৱাৰে, কোনেও পৰাস্ত কৰিব নোৱাৰে। যদি তুমি যুঁজিবলৈ সাজু থাকা, সংগ্ৰাম কৰিবলৈ সাজু থাকা, যেতিয়া তুমি নিজকে পৰীক্ষা কৰিবলৈ নিজৰ লগত যুঁজি আছা তেতিয়াহ'লে কোনে তোমাক বাধা দিব পাৰিব? উশাহ নিশাহ লৈ থকালৈকে যুঁজিব লাগিব। সফল হোৱাৰ পিছতো সংগ্ৰাম নকৰা মানুহ এই পৃথিৱীত নাই। মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে সফল হোৱাৰ পিছতো নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। তেওঁ সংগ্ৰাম কৰি আছে যাৰ বাবে তেওঁ উইণ্ডোজত ইমানবোৰ আপডেট কৰিবলৈ সক্ষম হ'ল। মানুহে উইণ্ডো এক্সপিৰ পৰা উইণ্ডো 10 ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। সেয়া তেওঁৰ সংগ্ৰামৰ ফল। এই পৃথিৱীত সফল হোৱা সকলো মানুহে বহুত কষ্ট কৰি সংগ্ৰাম কৰি সফলতা লাভ কৰিছে। ষ্ট্ৰাগল অবিহনে কোনেও ডাঙৰ লক্ষ্যত উপনীত হোৱা নাই। আৰু আমি যিসকলক সফল বুলি কওঁ সেই সকলো লোকে এতিয়াও সংগ্ৰাম কৰি আছে আৰু নিজৰ সামৰ্থ্য আৰু সফলতাৰ বৃদ্ধি কৰি আছে। প্ৰতিদিনে নিজৰ নেতিবাচক চিন্তাবোৰৰ সৈতে যুঁজি সেইবোৰক নিৰ্মূল কৰি আছে। নিজৰ উন্নতিৰ বাবে যুঁজিছে। লক্ষ্যৰ পৰা বিচলিত কৰা সকলো বস্তুৰে সৈতে যুঁজিছে। তুমিও যুঁজ দিয়া। তোমাৰ ভিতৰৰ এলাহ দূৰ কৰা। তোমাৰ ভিতৰৰ সেই সকলোবোৰ বেয়া কাম দূৰ কৰা যিবোৰে তোমাৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে। কেতিয়াও সংগ্ৰামৰ পৰা আঁতৰি নাযাবা, কাৰণ সংগ্ৰাম আৰু সফলতাৰ মাজত পুৰণি সম্পৰ্ক আছে। তুমি সদায় নিজকে মোটিভেট কৰি ৰাখিব লাগিব। মোটিভেশ্যন অবিহনে আগবাঢ়িব নোৱাৰি। বহু সময়ত তুমি হতাশ হবা। যেতিয়া তুমি বিফল হবা তেতিয়া তোমাৰ মনোবল নিশ্চয় ভাঙিব। মই একো নেগেটিভ কথা কোৱা নাই। তোমালোকক মাথো সফল মানুহৰ জীৱনৰ সঁচা কথা কৈছো। তেওঁলোকে বাৰে বাৰে পঢ়ে কিন্তু বাৰে বাৰে উঠিও যায়। জীৱনত সেল্ফ মোটিভেশ্যন অতি গুৰুত্বপূৰ্ণ। যেতিয়া মই হতাশ হওঁ আৰু অতি বিচলিত হওঁ মই অকলে গৈ বহুত কান্দো। মোৰ ভিতৰৰ যি হতাশা থাকে বা যি বেয়া লাগে সেই সকলোবোৰ মোৰ ভিতৰৰ পৰাই ওলাই আহে। মই নাজানো কিয় নিজৰ লগত কথা পাতি থাকোতে কান্দি উঠো। এইটো আনৰ বাবে মূৰ্খামি যেন লাগিব পাৰে কিন্তু আমি সকলোৱে নিজৰ নিজৰ ধৰণেৰে নিজৰ ভিতৰৰ প্ৰচণ্ড শক্তি সৃষ্টি কৰিব পাৰো। বহুতে আইনাখনৰ সন্মুখত থিয় হৈ ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে আৰু নিজৰ লগত কথা পতা, নিজৰ সমস্যাবোৰ নিজৰ লগত শ্বেয়াৰ কৰা আৰু নিজৰ সমস্যা আৰু হতাশাৰ উত্তৰ নিজকে বিচৰাটো প্ৰেৰণাৰ এটা ডাঙৰ ৰহস্য হ'ব পাৰে। অতি প্ৰতিকূল পৰিস্থিতিত তুমি সাহস হেৰুৱাব নালাগে। ডাঙৰ ডাঙৰ অসুবিধাবোৰো আহে কিন্তু প্ৰতিটো অসুবিধাই নিজৰ লগত এটা সমাধান আৰু সেই অসুবিধাৰ সৈতে জড়িত এটা ডাঙৰ শিক্ষা লৈ আহে। আৰু তুমি আন কাৰোবাৰ পৰা শিকিব নালাগে, বৰঞ্চ তুমি নিজৰ জীৱনৰ পৰাই শিকি আছা। তোমাৰ প্ৰেৰণাক কেতিয়াও কমিবলৈ নিদিবা। নিজকে যিমান পাৰি চাৰ্জ কৰি ৰাখা, কাৰণ প্ৰেৰণা অবিহনে এটা এটাকৈ খোজ আগুৱাই যোৱাটো কঠিন হ'ব পাৰে। কিন্তু মনত ৰাখিবা যে তুমি লোৱা প্ৰতিটো খোজতে নিজৰ পৰাই প্ৰেৰণা পাবা। মাত্ৰ খোজবোৰ বন্ধ নকৰিবা। আমি যদি নিজৰ লক্ষ্যত উপনীত হ'ব বিচাৰো তেন্তে আমি আগবাঢ়িব লাগিব। বিলম্ব কৰিব এৰা আৰু সময়ৰ কাম সময়ত কৰিব শিকা। যদি তুমি বিলম্ব কৰাৰ বেয়া অভ্যাসত আবদ্ধ হৈ থাকা তেন্তে তুমি কেতিয়াও ডাঙৰ সফলতা লাভ কৰিব নোৱাৰা। বিলম্বই তোমাক জীৱনত ঘূৰাই ফুৰাব আৰু তোমাক লক্ষ্যৰ পৰা আঁতৰাই পেলাব। এই বেয়া অভ্যাসটোৱেই মোৰ জীৱনৰ বহু বিফলতাৰ আঁৰৰ কাৰণ। আজিৰ কাম আজিয়েই কৰা, কাইলৈৰ বাবে কেতিয়াও এৰি নাৰাখিবা। তেতিয়াহে তুমি সফলতা লাভ কৰিবলৈ সক্ষম হ'বা।